Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে, ময়ো ভালে আছো। কিন্তু সকলোৱে সুধি থকা প্ৰশ্নটো যে ভিডিও কিয় আহা নাই, মাজতে কি হ'ল এনে কেইদিনমান আগতে মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছো হে জাস্ট অকমান চাফা দফা কৰি ঘৰ চাফা হৈয়ে আছে বাৰু, কিন্তু মও কেক অলপমান কৰি ললো। মোৰ এই কানখনত মই কান চাফা কৰি আছো এবাৰটো দি চাফা কৰোতে কোনটো পাকতনো মানে মই গৈ একেবাৰে খুচমাৰি দিলোগে, বহুত ভিতৰলে সোমাই গ'ল, পুৰা তেজ ওলালে। বি তেজত মানে মাই নাই, মই ভয় খাই অৱস্থা নাই, কিজানি কাণৰ ফুটা গ'লগে। বহুত ট্ৰাই কৰিলো, নাই শুনা নেকি তাৰপিছত ডক্টৰৰ ওচৰলৈ গ'লো, কাৰণ ভয় লাগে ন, তেজ ওলাই গ'ল নহয় একেবাৰে, আৰু কাণৰ পৰা তেজ ওলালে কেনেকুৱা লাগে আৰু বিষাইছে, চুব পৰা নাই মানে বিষ পুৰা। তাৰপিছত ডক্টৰে ক'লে যে মই অলপতহে বাচিছো, মানে কাণৰ পৰ্দাখন ইমানটো জেগাত আছে, মোৰ ঘাটো লাগিছে এডোখৰ। মই যে তই আৰু নেক্সট আৰু কেতিয়াও বোলে কাণ চাফা নকৰিবি, কাণ চাফা কৰিবলৈ হ'লে ডক্টৰৰ ওচৰত যাবি, তই নিজে নকৰিবি, কাৰণ এনেকুৱা হ'লে মানে কোনদিনা তই কাণে নুশুনা হৈ যাবি, একো ঠিক নাই। কিন্তু বাচিলো, এতিয়া মই কাণ চাফা কৰা বাদ দিলো, আপোনালোককো সেইটো এডভাইচ দিলো, একেবাৰে ভিতৰলৈ সোমোৱাই নিদিব দেই, একদম মানে মোৰ নিচিনা অৱস্থা হ'ব। এটা ব্ৰেকফাষ্টটো কৰি পটাপট মই গা চা ধু, মূৰটো ধুবলৈ আছে, মূৰ চুৰ ধু, গা চা ধু, তাৰপিছত ওলাই যাম অলপমান, যিহেতু ছেটাৰডে, ইমান এতিয়ালৈকে একো প্লেন কৰা নাই ক'ত যাম কি যাম, কিন্তু যাব লাগিব ক'বালে, কাৰণ মাইনা এইকেইদিন ইমানেই বিজি আছিলে, ইমানেই মাহটো বিজি আছে, আমি ক'তো যোৱাই নহ'লে, সেইকাৰণে এতিয়া ওচৰতে ক'ৰবাত যাম আৰু এতিয়ালৈকে প্লেনিং কৰা নাই, প্লেনিং কৰিলে আপোনালোককো কম, যামো একেলগে। So আজি মই হেয়াৰ কেয়াৰৰ কাৰণে ইউজ কৰিবলৈ গৈ আছো ৱাও স্কিন সায়েন্সৰ দা অৰিজিনেল অনিয়ন ব্লেক সিড হেয়াৰ কেয়াৰ ৰেঞ্জ, যিটো আমাৰ নেচাৰেল এনচিয়েন্ট উইজডমৰ পৰা ইনস্পায়াৰ্ড হয়। আৰু প্ৰথমতে মই ইউজ কৰিম এতিয়া অনিয়ন ব্লেক সিড হেয়াৰ অইলটো, য'ত এটা কম এপ্লিকেটৰ আছে যিয়ে আমাৰ চুলিত তেলখিনিত লগোৱাত সহায় কৰে। ইয়াত আছে ৰেড অনিয়ন, ব্লেক সিড অইল, আমণ্ড, কেষ্টাৰ, জজুবা, অলিভ অইল আৰু কোকোনাট অইল। এই অইলটো অৰিজিনেল এণ্ড মোষ্ট ইফেক্টিভ নেচাৰেল অনিয়ন অইলেদি বনোৱা হৈছে। ই হেয়াৰ গ্ৰোথৰ লগতে ফ্ৰিজি হেয়াৰ আৰু স্কেল্প ইছ্যুজক কম কৰাত সহায় কৰে। ই আমাৰ ক্ষীণ আৰু উইক হেয়াৰক ৰিভাইভ কৰাত সহায় কৰে। ইয়াত আছে 99.9% নেচাৰেল ইনগ্ৰিডিয়েণ্টছ উইথ ওৱান ষ্টপ হেয়াৰ ফল সলিউশ্যন। মই এতিয়া ইয়াক 1 ঘণ্টাৰ কাৰণে থৈ দিম, তাৰপিছত ৱাশ্ব কৰি দিম। অইল লগাই 1 ঘণ্টা হৈ গ'ল, 1.5 ঘণ্টা মানে হ'বলৈ হ'ল, আৰু এতিয়া মই ইউজ কৰিবলৈ লৈছো মূৰটো ধুবলৈ ৱাও স্কিন সায়েন্সৰ ৰেড অনিয়ন ব্লেক সিড অইলৰ এইটো এটা শ্বেম্পু। ইয়াত আছে অনিয়নৰ গুডনেছ উইথ 93% নেচাৰেল ইনগ্ৰিডিয়েণ্ট, যিয়ে আমাৰ উইক চুলি ৰিভাইভ কৰাত সহায় কৰে, লগতে ৰাফ চুলি মইশ্চাৰাইজ ৰখাত সহায় কৰে, আৰু চুলিখিনি হেল্থি আৰু ষ্ট্ৰং বনায়। ইভেন হেয়াৰ ফল কণ্ট্ৰল কৰাতো সহায় কৰে আৰু শ্বাইন ৰিষ্ট'ৰ কৰে। এতিয়া মই ইউজ কৰিম ৰেড অনিয়ন ব্লেক সিড অইলৰ হেয়াৰ কণ্ডিচনাৰটো। ইয়াত আছে ৰেড অনিয়ন সিড অইল এক্সট্ৰেক্ট, ব্লেক সিড অইল এণ্ড হাইৰলাইজ উইথ প্ৰটিন, যি আমাৰ চুলিক ষ্ট্ৰং, ছফ্ট আৰু স্মুথ বনোৱাত সহায় কৰে, আৰু লগতে মইশ্চাৰাইজ আৰু নাৰিছ কৰি ৰাখে। দেখিছে মোৰ চুলিখিনি কিমান বেছি স্মুথ হৈ গ'ল প্ৰডাক্টকেইটা ইউজ কৰাৰ পাছত। ৱাও স্কিন সায়েন্সৰ প্ৰত্যেকটো প্ৰডাক্টতে এনেকুৱা এটা QR কোড থাকে, যিটো স্কেন কৰি আপোনালোকে প্ৰডাক্টৰ অথেণ্টিচিটিৰ কথা জানিব পাৰিব। ৱাও স্কিন সায়েন্সৰ কোনো প্ৰডাক্টতে হাৰ্ছ কেমিকেল নাথাকে, যেনে ছালফেট, চিলিকন, পেৰাবিন আৰু আৰ্টিফিচিয়েল কালাৰ্ছ। আৰু প্ৰডাক্টকেইটা কিনিবলৈ আপোনালোকে মোৰ কুপন কোডো ইউজ কৰিব পাৰে, ত্ৰিবেণী20, তেতিয়াহ'লে পাব আপোনালোকে 20% অফ তেওঁলোকৰ ৱেবছাইটত। So choose nature, not chemical. Be wow naturally. এতিয়া আমি যাবলৈ ওলালো, ৰেডি হলো, সব বস্তু বাহানি লৈ হেৰি সানসেট চাবলৈ ন ৰৈ আছো আৰু অথনিৰ পৰা, কাৰণ সানসেটটো আমাৰ ইয়াত বহুত দেৰিকৈ হয় ন, 7:30 8টা বজাতহে হয়। তাৰপাছত সেইকাৰণে ভাবিলোঁ যে আমি দেৰিকৈ ওলাওঁ, নহ'লে ইমান ৰ'দ দিছে নেকি, কেনেকুৱা টেকটিকা ৰ'দ, ইমান টেকটিকা ৰ'দখনত, সেইকাৰণে যাওঁ এতিয়া সানসেট চাবলৈ। খোৱা বোৱাও সানসেট পইণ্ট যায় বোলে পা। আমাৰ ইয়াৰ পৰা কিমান টাইম লাগে? 1 ঘণ্টামান লাগিব। এতিয়া আমি এই মাহত ক'তো যোৱা নহ'ল, কাৰণ ইমান কাম, মোৰো বেমাৰ, তাৰপিছত তাৰো ইমান বেছি কাম আছে নহয় মাইনাৰ এইকেইদিন। ক'লে উইকেণ্ডত শান্তি পাইছোঁ, লাষ্ট উইকেণ্ডকেইটাতো সি শান্তি পোৱা নাছিলে, মানে ইমানেই কাম বেছি। সেইকাৰণে এতিয়া ফাইনেলি আমি নেক্সট মান্থত ক'ৰবাত প্লেন কৰিম আৰু ভালকৈ যাবলৈ। মাইনাই এইবোৰ খানা লৈ আহিছে, এতিয়া ৰাস্তাত যাওঁতে কি কৰিম ন, বৰ হৈ যাওঁ ৰাস্তাত খাই গ'লে। পামগৈ যদিও কিবা খাই গ'লে মানে এনেই টাইম পাছ হৈ যায়। হয় পাই, আমি সাগৰ দেখা নাই। অহা মাহত যাম, ভাল কিবা কিবি ক'ৰবাত যাব লাগিব দূৰলৈ থাকিবলৈ। আজিকালি মানে সেইটো এটা প্ৰব্লেম হ'লে, মাছ কাছবোৰ লৈ লোৱাৰ পৰা এতিয়া মোৰ আজিকালি একদমেই ঘৰৰ পৰা ওলাবলৈ মন নাযায়, সেইকাৰণে মোক ক'ৰবাত যোৱা বুলি ক'লে আজিকালি ভয় লাগে। এইটো মাইনাই নিজে খাবলৈ আনিছে কুকিজ এণ্ড ক্ৰীম। কি আছে ইয়াত? অৰিঅ' বিস্কিট আছে নেকি? অৰিঅ' বিস্কিট আছে, পানটো ভিতৰত সোমাই আছে। অৰিঅ' ক্ৰীমটো আছে। সি এইবোৰ খাই বৰ ভাল পায় যেনিবা, মিঠা বস্তুবোৰ। মই খাইছোঁ এইটো চিকেন, স্পাইচি চিকেন ফ্লছ বান। খোৱাৰ পাছতহে মই মনত পৰিছে, ইমান জ্বলা হয় জানে। জ্বলা খাবা? খাইছ হয় নে জ্বলা? মানে টেষ্টি হয় নে? বহুত স্পাইচি হয়, ভাল লাগিছে খাই। আৰু লাহেকে কেইটা বাজিলে এতিয়া? 10 মিনিট আছে। পাইছে ৰ'দ দেখিছে, একেবাৰে মুখ খাওঁ কৰি আছে। বহুত টাইম লাগিব না যে ছানছেট হ'বলৈ?
এতিয়াতো পুট সানসেট হ'ব এতিয়া এই গেলা গৰমত এডোখৰে জেগাডোখৰ আমি অহা সেইফালে সাগৰ আছে ভালকে নামি পেলাই দেখাম আপোনালোকক সাগৰ কিন্তু সাগৰখন মানে ইফালে বেছিকে আছেগে সৌ ৰাস্তাটো দি মানে সৌফালে দি ফাটি গৈ পেলাই ডাঙৰ হৈছেগে এডোখৰ জাষ্ট সৰুকে এফালে বোট চোট আছে এইবোৰ চাগে কিবা হেৰি পৰ্ট সেইটো পৰ্ট হয় নৰ্থ পৰ্ট এইটো পৰ্ট হৈ দিছে নৰ্থ পৰ্ট ইয়াতে জাহাজবোৰ ৰয় নৰ্মেলি এইটো পৰ্ট হয় আৰু ইফালে মাইনা আহি আছে আমাৰ হিৰো পৰ্টটো দেখিছা নাই দেখিলো মই দেখুৱালো এইটো কোলালামপুৰৰ সবতকৈ ডাঙৰ পৰ্ট হয় নি এখন জাহাজখন চোৱা বহুত পুৰণা হয় এইবিলাক মামৰে ধৰি গৈছে উঠিবলৈ নোৱাৰি নেকি এখন এতিয়া কি কৰিবা বহুত দেৰি আছে সানসেট হ'বলৈ কি হ'ল চিলা ৰবা নি চিলা সেইফালে গছ চছ আছে বোলা চাহলৈ যাওঁ বৰ বিশেষ একো নাই জেগাটোত হয়নে বাৰু নাই মানে এনে আৰু আমাৰ কাৰণে ভাল মাৰি আছে সানসেটটো চাই পেলাই এনে ভাল লাগে কিন্তু আপোনালোকক ৰিলেক্স হৈ পেলাই মানে আমাৰ আপোনালোকক দেখাবলগীয়া বুলি একো নাই আৰু তেনেকে কিন্তু আমাৰ নিজৰ মাইণ্ডটো ফ্ৰেছ কৰিবলৈ অকণমান দূৰলৈ আহি পেলাই মানে এনেকৈ সাগৰৰ পাৰত বহা আমিহে ফুটি পাইছোঁ আপোনালোকক বেলেগ দেখাবলৈ বিশেষ একো নাই আমি এক পাক দি আহিলোগৈ এতিয়া ইমান ঘামিছা তুমি বহুত কম হৈছে কি গৰম চুলি মেলি ষ্টাইল মাৰিব নোৱাৰি আৰু ইয়াত ইমান গৰম এতিয়া ছানছেট হোৱালৈকে আমি বহি থাকিব লাগিব গৰমটো মানে ইমান বেলেগকৈ এনেই যদি আমি মাস্ক নিপিন্ধিলো হ'লে ন ইমান গৰম নুঠে কিন্তু মাস্কখন পিন্ধি থাকিলে ন এই জেগাটো যে ইমান গৰম উঠে এই জেগাটোৰ কাৰণে গোটেইখন গৰম উঠে মানে ব'লা আমি সেইফালে ফুৰি আহোঁগৈ ব'লা ফুৰি আহোঁ কিনো আছে চাই আহোঁগৈ আমাৰ অৱস্থা বেয়া হৈ গৈছে গৰমত আমি এতিয়া খাবলৈ আহিছোঁ এই ওচৰতে লগতে মানে ৰেষ্টুৰেণ্ট এখন আছে আৰু লোকেল ৰেষ্টুৰেণ্ট টাইপ ন এখনেই আছে চব মানুহ ভৰ্তি কিন্তু খাবলৈ একোৱে বুজি পোৱা নাই মানে গোটেই এইখন ইহঁতৰ নিজৰ লেংগুৱেজত আছে মালাই লেংগুৱেজত একোৱে বুজি পোৱা নাই আকৌ ট্ৰান্সলেট কৰিবলৈ বেলেগ কাষ্টমাৰ মাতি আনিব লগা হৈছে তাৰপিছত আমি দিছোঁ ক্লেম যে শামুকৰ নিচিনা সৰু সৰু সেই তেনেকুৱা নাজানো আৰু ক্লেম নে কি স্নেইল হয় ক্লেম হয় সেইটো ক্লেম নেকি ক্লেম ৰোষ্টেড ক্লেম হয় চচৰ লগত আহিব তুমি খাবা আৰু মই নাখাওঁ ছানছেট হ'ব আৰু এতিয়া বেছি টাইম নাই কি ধুনীয়া ভিউ ন কি যে গৰমত ঘামি অৱস্থা নাইকিয়া হৈ গৈছে মই পাগলাই গৈছোঁ কিমান ঘামিছে দেখিছা নাই সঁচাকৈ দেই মই কৈছিলোঁ এতিয়াই নাখাওঁ বুলি সি আকৌ একদম মানে মানুহক খোৱা দেখিলে তাক খাবলৈ লাগে খাই দিওঁ আৰু এতিয়া এইটো যিটো দেখি আছে সন্মুখত সেইটো এটা আইলেণ্ড হয় সেইফালে জাহাজেদি যাবলৈ এইফালে আইলেণ্ড সেইটো তাৰ পাৰ হৈ পেলাই যিটো আছে সেইটো আকৌ এটা হেৰি ক্ৰেব আইলেণ্ড সেইটোলৈ মানে টুৰিষ্ট যায় আৰু টুৰিষ্ট আইলেণ্ড হয় ক্ৰেব আইলেণ্ডটো আৰু তাৰ পৰা পূৰা অ'পেন চি ন ইমান ধুনীয়া চিখন আমি যাব লাগিছিলে ভাই ক্ৰেব আইলেণ্ডলৈ নোযোৱা নেকি যাব লাগিব তাতে মানে ক্ৰেব খাবলৈ পায় নেকি গোটেই আইলেণ্ডত মানে বিচবিলাকত চব ক্ৰেব ঘূৰি ফুৰে এতিয়া কি মজা লাগিছে নহয় চানটো লাহে লাহে ছেট হ'বলৈ গৈছে আৰু এতিয়া ভাল লাগিছে এতিয়া মানে অকণমানো গৰম উঠা নাই পুৰা ঠাণ্ডা ফিল হৈছে আৰু এই ৰাম সাগৰৰ ঢৌ চাওঁ কেনেকুৱাকৈ আহিছে ভয় লাগি গৈছেগৈ মানে ঢৌটো মাখি দুটা মানুহ আহিছে ইমান অশান্তি এইকেইটা চাওঁ শামুক এইটো কি বিল দিছে নে কি এইটো শামুক ক্লেমছ ৰোষ্টেড ক্লেমছ স্কুইড খাওঁ মই জীৱনত এইটো খাই নাই পোৱা ভাই মজা এগালমান আছে দেখোন ছানছেট হৈ গ'ল এফালে খাই বৈ হৈ গ'ল ইমান যে মাখি ওলাইছে কি কম আৰু মানে মাথাটো বেয়া হৈ গৈছে যাওঁ এতিয়া আমি ইয়াৰ পৰা মই সেইকাৰণে মানে একো খাবও নোৱাৰিলোঁ মই পেটটো নভৰিলোঁ ইমান মাখি নহয় ন একদম মানে খাওঁ কৰিছে উৰুৱাই যে নিব মাখিয়ে মানে এনেকুৱা কৰিছে সেইকাৰণে একদম মানে মোক কিবা এটা খাওঁ লাগি আছে ইমান ভালকৈ আৰু সেইখনত একো নাছিলেও বেছি অপশ্যন একেই হৈ গ'ল চব সেইকাৰণে আমি আৰু এখন ওচৰতে আছে ৰোষ্ট হোৱা নাছিলে সেইকাৰণে মোক ঘিণ লাগিলে আমি থৈ আহিলোঁ আধা বাতি এনেই পইচা গাল গ'ল এতিয়া আমি আৰু ওচৰতে এখন ভাল আছে ৰেষ্টুৰেণ্ট দেখাইছোঁ আপোনালোকক তালৈ আহিছোঁ এইখন পূৰা একেবাৰে চি ফুড বনাই থৈছে কেঁকুৰা চেকুৰা খাবলৈ নাই নাখাওঁ দিয়া মাছ খাম
মাছ কিবা এটা খাই যাম ইয়া মানে মাছ খাবলৈ মন আছিল হা এনাকন্ডা তুমি নাখালে হ'ব এনাকন্ডা তোমাক খাব হা সাগৰে হয় সাগৰৰ পাৰ্ট এটা আৰু এইখনে মজা লাগিছে ভাল লাগিছে ইয়াত আহিও সেইকেইখন টেবুল ল'ব নোৱাৰি ডাঙৰ ডাঙৰ টেবুল আমাৰ আমি দুটাহে আছোঁ সেইকাৰণে ভিতৰতহে পালোঁ টেবুল বহুত টোপনি কেইটা বাজিছে এতিয়া 8টা বাজিছে মানে হেৰি ৰ'দত ওলালে যে বহুত টোপনি ধৰে ন ৰ'দটো ডাইৰেক্ট কৰি আছিলে নে আজি যে ঢেৰ খাবলৈ দিছে মাই নাই এতিয়া তাত খাই আহিছিলে এতিয়া ইমান দম দিছে তাত বাৰু নেখালোঁ মেৰি থৈ গুচি আহিলোঁ এনেও দিছিলোঁ এটা দুটা আইটেমেই দিছিলোঁ কিন্তু ইয়াত যিকেইটা দিছে আপোনালোকৰ দেখি চকু এনেকৈ মোৰতো এবাৰ শুনিয়ে মোৰ ভয় লাগি গৈছে ইয়াত এনেকুৱা এনেকুৱা বস্তু পায় আপোনালোকক দেখাম বাৰু আমি দিছোঁ অৰ্ডাৰ এটা ব্লেক পেপাৰ স্কেলপ তাৰপিছত দিছোঁ এটা ওটাক এইটো ইণ্ডোনেছিয়ান ডিছ হয় ওটাক ইণ্ডোনেছিয়ান ডিছ হয় আৰু দিছোঁ বেম্বো চেলটো কেনেকুৱা জানা নাই তোমাৰ অঁ সেইটো বেম্বো টাইপৰ আৰু এইটো অয়েষ্টাৰ নহয় এইটো এই বুলি কয় ক্লেম কি বুলি কয় এইটো মাছলটো যোনটো তেনেকুৱা আৰু বেম্বো টাইপ দীঘল তাৰপিছত দিছোঁ ডিয়েৰ মিট হৰিণা পহু আৰু দিছোঁ হেৰি থাই চি ফুড ফ্ৰাইড ৰাইচ কি নাপায় খাই চাওঁ আকৌ আজিলৈকে খাই পোৱা নাই সিহঁতি বনাইছে বিকিছে খাইছোঁ আমাৰ খানা আহি গ'ল এইটো হৈছে হৰিণা মাংসটো কেনেকৈ বনাইছে বাৰু এইটো চচৰ লগত বনাইছে এইটো কিবা এইটো হৈছে থাই ৰাইচ এইটো কি আছিলে স্কেলপ মানে কিটো মই কৈছোঁ যে ঢাকনি এটা থাকে যে আৰু যে পাৰ্ল ওলাই যে সেইটোৱে হয় আৰু এইটো কি আছিলে বেম্বু এইটো বেম্বু কি আছিলে বেম্বু স্কেল নেজানো নে বেম্বু চেল শামুক হয় এইটো শামুক হয় শামুকটো দেখুৱাই দিয়া আকৌ কেনেকুৱা এইটো ভিতৰতো শামুক মালয়েছিয়া আহি তুমি কি বস্তু খুৱাইছা আৰু কেনেকুৱা খাবলৈ বালি খাইছোঁ ৰ'বা বালি খাই হৰিণা মাংসটো খাই দেখুৱা আকৌ কেনেকুৱা টেষ্টটো ময়ো গম পাওঁ কেনেকুৱা লাগিলে আৰু এটা অৰ্ডাৰ দিছিলে এইটো কি আছে নামটো মাইৰে মুখত ভৰালে মুখলৈ পেলাই থৈ দিলে কি হয় এইটো বুজি পোৱা নাই কি কান্দি গ'লগে দিলে এসোপামান অৰ্ডাৰ খাব একো নোৱাৰিলোঁ চব পেকিং কৰাই লৈছে মাইনাই একো নেৰে হেনো বোলে সঁচাকৈ ইমান দাম জানেনে বস্তুবোৰৰ তাৰমানে থৈ যাবলৈ বেয়া লাগিছে কাৰণে গোটেই সোপা লৈ যাওঁ এতিয়া আমি খাই বৈ ওলালোঁ আৰু এতিয়া চিধা ঘৰলৈ যাওঁ ইমান বেছি ভাগৰ লাগিছে নহয় ৰ'দত ঘূৰিলে মানে বেছি ভাগৰ লাগে এনেই দিন অঁ কাৰণে মই পেক কৰি পিছফালে লৈ আহিছোঁ আমাৰ একেটা ফেভৰেট একদম ইণ্ডোনেছিয়ান ডিছটো আহি আছে গোন্ধ মাৰি পুৰা খাইছে ন এনে কাটিছে খাইছে লগালে মনে এনেকুৱা হাঁহি উঠিছে যদি ঘৰ যদি উৎপাদ কৰি থাকে তোমাক মই ইণ্ডোনেছিয়ান ডিছ খুৱাই দিম ওটাক খুৱাই দিম ওটাক নামটো ইয়াক মই কি কৰিম আজি ৰাতি শুই থাকিব নহয় প্ৰথম দিনা নাকত বস্তুটো লগাম তাৰপিছত খুৱাই নহয় আচলতে বেয়াও লাগিলে মানে পেলাই দিবলৈ কিবা এটা কৰিব পাৰিম আৰু ন মানে ঘৰত খাই দিব পৰা হ'বও পাৰে নেজানো আৰু কিন্তু এতিয়া বৰ্তমানলৈকে হোৱা নাই অকমান তাক গোন্ধ এটা মাৰিছে কিন্তু গোন্ধ এটা মানে মাৰি আহি আছে মাছকেইটাকে খুৱাই দিম একচুৱেলি এইটো কি মানে সেইটো কি বস্তু মই বুজি এইটো মাছ বুলি ক'লে কিন্তু এইটো দেখোন হেৰি নিচিনা কি নিচিনা বাৰু বেলেগ কিবা আৰু মাছৰ নিচিনা নালাগিলে ন দেখিবলৈ মাছৰ কণী নিচিনা কিন্তু তেনেকুৱা কিবা এটা এইটো কি মই বস্তুটো বুজি নাপালো ভালকে কি মানে আজিলৈকে আমি যিমান লাইফত মই দিব ইয়াৰ ৰিয়েকশ্যন দেখি মই সাহসে নহ'লে খাবলৈ কিন্তু মই মানে লাইফত প্ৰথমবাৰ মানে বুজি পোৱা নাই সেইটো বস্তু হয় কি ঘৰত গৈ ভালকে চালে গম পাম কিন্তু এইটো ভাল আছিলে খাবলৈ এইটো বেম্বু চেলটো তাৰ ইমান খাবলৈ মই কিন্তু বহুত আগৰ পৰাই দেখি আছো মাছলৰ নিচিনা খাবলৈ সেইটো মাছৰ নিচিনা গোন্ধ সেইটোৱে কৈছো মাছলৰ নিচিনা মাছলটোতো মাছৰ নিচিনাই গোন্ধ আহে সেই মানে সেই বস্তুটো সেইটো প্ৰজাতিৰে আৰু খাবলৈ কাৰণে বেয়া নাছিলে